নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে লৈ আহিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ শিক্ষা খণ্ডৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বৃহৎ ঘোষণা। মুখ্যমন্ত্ৰীৰ কেবিনেটে কি সিদ্ধান্ত ল'লে আমি জানি লওঁ আহক। বন্ধুসকল, আপোনালোকে চাব পাৰে গুণগত শিক্ষাৰ জৰিয়তে ৰাজ্যখনত শিক্ষাৰ মান বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে কেবিনেটে অসম মাধ্যমিক শিক্ষা চৰকাৰী বিদ্যালয় চতুৰ্থ সংশোধনী সেৱা বিধি 2024 আৰু অসম মাধ্যমিক শিক্ষা প্ৰাদেশিকৃত বিদ্যালয় চতুৰ্থ সংশোধনী সেৱা বিধি 2024 সংশোধনৰ অনুমোদন জনাইছে। আৰু বন্ধুসকল, এই সংশোধনীয়ে এক বিশেষ নিযুক্তি অভিযান আৰম্ভ কৰাত সহায় কৰিব আৰু অসম ৰাজ্যত মাধ্যমিক শিক্ষাৰ মান শক্তিশালী আৰু উন্নতকৰণ আঁচনিখনৰ অধীনত কাম কৰা 4,669 গৰাকী অতিৰিক্ত ঠিকাভিত্তিক শিক্ষকক সুযোগ প্ৰদান কৰিব। উল্লেখ্য যে এই সিদ্ধান্তই অতিৰিক্ত ঠিকাভিত্তিক শিক্ষকসকলৰ দীৰ্ঘ অভিজ্ঞতা ব্যৱহাৰ কৰাত সহায় কৰিব, মাধ্যমিক বিদ্যালয়সমূহত শিক্ষকৰ অভাৱ পূৰণ কৰা তথা শিক্ষাৰ মান উন্নত কৰাত সহায়কৰ ভূমিকা গ্ৰহণ কৰিব। We hope this video was informative and helpful. Thanks for watching the video.